নমস্কাৰ সকলোকে মই ইউটিউব চেনেল প্ৰজ্ঞা আছামলে মৃদুল কলিতাই স্বাগতম জনাইছো। আজি এটা খুব ইম্পৰ্টেন্ট টপিক এটা আমি আলোচনা কৰিম। এই টপিকটো হ'ল যে ডায়াবেটিস। তো মই কোনো ডক্টৰ নহয়, তথাপি মই আপোনালোকক জনাব খুজিছো যে ডায়াবেটিস কি। আমি বহুতে ভাবি থাকো ডায়াবেটিস এটা বহুত মাৰাত্মক বেমাৰ। তো গতিকে ডায়াবেটিস কোনো মাৰাত্মক বেমাৰ নহয়। আৰু ডায়াবেটিস কিয় হয়, তো কেনেকৈ আমি তাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, জাষ্ট এই বিষয়ে আপোনালোকৰ লগত আলোচনাহে কৰিব ওলাইছো। মই কোনো ডক্টৰ নহয়, আপোনালোকে জানে। মই যিখিনি জানো মোৰ সাম্যক জ্ঞানেৰে সেই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো প্ৰথমতে আমি আগত ফাৰ্ষ্টলি জানিব লাগিব ডায়াবেটিস কি। ডায়াবেটিস একচুৱেলি তাৰ বাবে এটা আপোনালোকে উদাহৰণ জানিব লাগিব। উদাহৰণটো হ'ল ধৰি লওক এখন ঠাইত চোৰ ডকাইত তামাম বাঢ়ি গৈছে। সেই চোৰ ডকাইতবিলাকক কণ্ট্ৰল কৰাৰ কাৰণে এটা আমাৰ চিষ্টেম থাকে, এটা ব্যৱস্থা থাকে, মানে প্ৰশাসন থাকে। সেই প্ৰশাসনে বা পুলিচে, আমি যদি চিম্পলি কওঁ, পুলিচে মানে চোৰ ডকাইত এইবিলাকক কি কৰে, কণ্ট্ৰল কৰে। কিন্তু কোনো এখন ঠাইত যদি সেই শাসন যন্ত্ৰটো মানে পুলিচবিলাক কাম নোহোৱা হৈ যায়, মানে কাম নকৰা হৈ যায়, যে এটা এনেকুৱা অঞ্চল এটা আছে য'ত তাত পুলিচৰ কোনো ধৰণৰ কাম বন্ধ হৈ গ'ল, মানে পুলিচবিলাকে কাম নকৰা হ'ল, তেতিয়া ডেফিনেটলি চোৰ ডকাইত এই গোটেইখিনিৰ উৎপাতটো বাঢ়িব। আৰু বাঢ়ি বাঢ়ি সি এটা সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হ'ব। সমাজখনত এটা বেমাৰ হিচাপে সেইটো এটা পৰিগণিত হ'ব। ঠিক তেনেকৈ আমাৰ শৰীৰতো একেখিনি ঘটনাই ঘটে। তাৰমানে গ্লুক'জ, চুগাৰ বুলি একচুৱেলি আমি যিটো কওঁ, তাৰমানে আমি যিখিনি বস্তু খাওঁ, আমি যি খালোঁ, এই গোটেইখিনি বস্তুৱেই অৱশেষত গ্লুক'জলৈ ৰূপান্তৰ হয়। যে আমি ভাত খালোঁ, ৰুটি খালোঁ, দালি খালোঁ, এই গোটেইখিনি বস্তু অৱশেষত আমাৰ শৰীৰত মানে পাচনৰ পিছত গ্লুক'জলৈ ৰূপান্তৰ হয়। এতিয়া এই গ্লুক'জখিনিক যদি আমি চোৰ ডকাইত বুলি ভাবোঁ, সেই চোৰ ডকাইতখিনিক নিয়ন্ত্ৰণ কৰাৰ বাবে পুলিচ আছে। তো আমাৰ শৰীৰত আমি যিয়ে কি নাখাওঁ কিয়, গোটেইখিনি হৈ যায় গ্লুক'জ। এই গ্লুক'জখিনিক নিয়ন্ত্ৰণ কৰাৰ বাবে আমাৰ শৰীৰত এবিধ হৰমন নিঃসৰণ হয়। কি নিঃসৰণ হয়? হৰমন নিঃসৰণ হয়। আৰু সেই যিটো হৰমন, সেই হৰমনবিধ হ'ল ইনচুলিন। আমি বহুতে শুনি থাকোঁ ইনচুলিন কি। তো ইনচুলিন বেলেগ একো নহয়, একচুৱেলি এবিধ হৰমন। এতিয়া আপোনালোকে জানিব লাগিল হৰমন আকৌ কি। হৰমন হ'ল, এনেকৈ জানি থওক, হৰমন হ'ল কিছুমান ৰাসায়নিক পদাৰ্থ, কেমিকেল ছাবষ্টেঞ্চ। আমি যিবিলাক ৰাসায়নিক পদাৰ্থবিলাকৰ নাম আমি শুনি থাকোঁ নহয়, সেই হৰমন হ'ল এবিধ ৰাসায়নিক পদাৰ্থ। তো এই যিটো ৰাসায়নিক পদাৰ্থ হিচাপে হৰমন নিঃসৰণ হয়, সেই হৰমনবিধ হ'ল ইনচুলিন। সেই ইনচুলিন নামৰ হৰমনবিধে যিদৰে মানে পুলিচবিলাকে চোৰ ডকাইতবিলাকক কণ্ট্ৰল কৰে, ঠিক তেনেকৈ এই ইনচুলিন নামৰ হৰমনবিধে আমাৰ মানে এই যিটো শৰীৰত অতিমাত্ৰা গ্লুক'জ, তাৰমানে আমি যিয়ে খাওঁ সেই গোটেইবিলাক হ'ব গ্লুক'জ, অতিমাত্ৰা গ্লুক'জটোক নিয়ন্ত্ৰণ কৰি ৰাখে। মানে গ্লুক'জখিনিক অতিমাত্ৰা হৈ গ'লে কণ্ট্ৰল কৰাৰ কাৰণে, তাক ডমিনেট কৰাৰ কাৰণে সেই ইনচুলিন নামৰ হৰমনবিধ নিঃসৰণ হয়। এতিয়া তেতিয়াহ'লে ডায়েবেটিছ কিয় হয়? তাৰমানে ডায়েবেটিছ হ'লে আমাৰ শৰীৰত ইনচুলিনৰ অভাৱ ঘটে। তাৰমানে আমাৰ শৰীৰতে এটা অংগ আছে, আমি অংগ মানে ইয়াক গ্ৰন্থি বুলিয়ে কওঁ, অগ্নাশয়। আপোনালোকৰ নামটো শুনিছে? অগ্নাশয় নামৰ যিটো আমাৰ গ্ৰন্থি আছে,
পেংক্ৰিয়াছ বুলি কয় ইংৰাজীত তে সেইটোৱে মানে ইনচুলিন হৰমনবিধ সিক্ৰেট কৰে নেচাৰেলি মানে আমাৰ বডিত এইটো থাকেই তো যেতিয়া আজিকালি তো আমাৰ লাইফষ্টাইলবিলাক জানে লাইফষ্টাইলবিলাক কেনেকুৱা হৈ গৈছে আমি বহুত আৰামপ্ৰিয় হৈ গৈছোঁ মানে যুগৰ প্ৰভাৱ ন আমি কৰবাত দোকানত যাওঁতেও আমি খোজকাঢ়ি যোৱা নাই এটচেট্ৰা এটচেট্ৰা এনেকুৱা আৰু আজিকালি আমাৰ আমি জানো বহুতে ভেজাল খাদ্য এটচেট্ৰা এটচেট্ৰা কিবা কিবি বহুত কাৰণত মানে আমাৰ কিছুমান অংগই সুচাৰুৰূপে কাম নকৰা হয় যিদৰে কেতিয়াবা আমি আমাৰ ব্ৰেইনটোৱে কেতিয়াবা কাম নকৰা হৈ যায় ভাগৰুৱা হৈ যায় ঠিক তেনেকৈ আমাৰ সেই অগ্নাশয় নামৰ গ্ৰন্থিটোৱেও কেতিয়াবা মানে কাম নকৰা হৈ যায় কেতিয়াবা মানে বেছিভাগ ক্ষেত্ৰতে আজিকালি মডাৰ্ণ যিটো লাইফষ্টাইল তেনেকুৱা বিভিন্ন বা অন্যান্য বিভিন্ন কাৰণত এই অগ্নাশয় নামৰ গ্ৰন্থিটোৱে মানে কাম কৰিব বন্ধ কৰি দিয়ে তো সেই কাম কৰিব বন্ধ কৰে মানে ইনচুলিন নামৰ হৰমনবিধ নিঃসৰণ নকৰে তো ইনচুলিন নামৰ হৰমনবিধ নিঃসৰণ নকৰিলে এই যে গ্লুকোজবিলাক আমাৰ শৰীৰত আমি যি কি নাখাওঁ কিয় সেইবিলাক যে গ্লুকোজলৈ ৰূপান্তৰ হ'ল সেই গ্লুকোজবিলাকক কণ্ট্ৰল কৰিব কোনে নিয়ন্ত্ৰণ কৰিব কোনে তো নিয়ন্ত্ৰণ কৰাৰ কাৰণে ইনচুলিনৰ অভাৱ হ'ল তেতিয়া আমাৰ শৰীৰত গ্লুকোজৰ মাত্ৰাটো বাঢ়ি গ'ল মানে কণ্ট্ৰল কৰা নাই এই অৱস্থাটোকে কোৱা হয় ডায়েবেটিছ তো ইয়াৰ পৰা আপোনালোকে বাচিব কেনেকৈ মই স্ক্ৰীণত দেখাই আছোঁ আপোনালোকে বাচিব লাগিলে তো হেৰি কৰক খানা খাদ্য অকণমান মানে ধৰক যিবিলাক খাদ্য খালে আমাৰ মানে অতিৰিক্ত কোলেষ্ট্ৰল বুলি কয় যিটো এক্সট্ৰা ফেটছ কিবা কিবি থাকে এনেকুৱা খাদ্য আমি এভইড কৰিব লাগিব বেছি অইলি ফুডছ এভইড কৰিব লাগিব এইবিলাক আপোনালোকে সকলোৱে জানেই ফল মূলত বেছি গুৰুত্ব দিয়ক শাক পাচলিত বেছি গুৰুত্ব দিয়ক তদুপৰি ইয়াৰ মেইন ঔষধটো হ'ল যে আমাৰ শৰীৰৰ ধৰক যিকোনো এটা অংগ যদি আমি অকামিলা হৈ যায় অকামিলা মানে আমাৰ শাৰীৰিক শ্ৰমটো কমি গৈছে ন অকামিলা হৈ গ'লে তাত মামৰে ধৰে চাওকচোন এটা সৰু উদাহৰণ লৈ চাব আপোনাৰ ধৰা এখন কটাৰী আছে কটাৰীখনে যদি আপুনি কেইদিনমান তামোল চামোল নাকাটে কটাৰীখনত মামৰে ধৰিব তো সেইকাৰণে আপুনি কৰক কি এক্সাৰচাইজ কৰক যোগ কৰক যোগা ইয়াৰ ফলত হ'ব কি আপোনাৰ যে এই শৰীৰৰ অংগবিলাক এই অংগবিলাকে মানে প্ৰত্যেকটো অংগই একচুৱেলি এইবিলাকৰ ফলত লাভ হয় কি এক্সাৰচাইজ বা যোগা যে আমাৰ অংগবিলাকে কাম কৰি ধৰে অংগবিলাকে তাৰমানে যিটো অকামিলা অৱস্থাত আছিল তাৰ পৰা নিজকে পৰিত্ৰাণ কৰি লয় মানে কাম কৰিবলৈ ষ্টাৰ্ট কৰে প্ৰত্যেকটো অংগই সে এটা যোগা যদি কৰোঁ এটা সে আমি কপালভাতি জানোৱে আমি ৰামদেৱে আমাক শিকাই থৈ গৈছে তো এই কপালভাতিটো কৰিলে শৰীৰৰ গোটেই চাবচোন আপোনালোকে নিজে কৰি চাব তো গোটেই চিষ্টেমটো আমাৰ যিটো ডাইজেষ্টিভ চিষ্টেম ভিতৰৰ চিষ্টেমটো গোটেইখিনি কামত লগা যেন লাগে গোটেইখিনি এটা কম্পন অনুভৱ কৰে তো যেতিয়া এইখিনি কম্পন অনুভৱ কৰিব যিকোনো মই এইটো যোগা যে ডায়েবেটিছত ভাল সেইটো নহয় যিকোনো যোগ শৰীৰৰ কাৰণে ভাল তো তেতিয়া গোটেই অংগ প্ৰত্যংগবিলাকে নিজৰ কামবিলাক সুচাৰুৰূপে কৰি থাকিব তো নিশ্চয় আপোনালোকে এইখিনি ডায়েবেটিছৰ কথা বুজি পালে তো আচলতে ৰামদেৱে এটা কথা কৈছিল জৱানী মে आप लोग बुढ़ापे का मजा ले रहे हो बहुत আহিছিল এবাৰ এই কথাটো মোৰ ব্ৰেইনত সোমাই গ'ল যে জৱানী মে বুঢ়াপে का मजा हम क्यों ले মানে দেখা কালতে আমি বুঢ়া হোৱাৰ আনন্দটো কিয় লওঁ इसलिए आप लोग योगा करो আপোনালোকে যোগ কৰক বাকি বেমাৰ আজাৰ বিয়োগ হৈ যাব मुंह में फेयर एंड लवली लगाने की जरूरत ही नहीं पड़ेगी रामदेव কৈছিল योग करो तो গতিকে নিশ্চয় বুজি পাইছে ডায়াবেটিস কি বুজি পালে আপোনালোকে নিয়মিতভাৱে যোগ অভ্যাস কৰক সুস্থভাৱে খাওক আৰু জীৱনৰ
যিকোনো পৰিস্থিতিতে বেছি হেডেক নল'ব, ষ্ট্ৰেছ নল'ব। জীৱন মানে সংগ্ৰাম, জীৱন মানে সমস্যা থাকিবই, সমস্যা নহ'লেনো কি জীৱন। গতিকে এনেকুৱা সমস্যাবোৰত ভাগি নপৰিব, বেছি ষ্ট্ৰেছ নল'ব, সেইটো গৈ এটা বেমাৰতে পৰিণত হয়। তো গতিকে আশা কৰিছোঁ ডায়েবেটিছৰ পৰা সকলোৱে হাত সাৰি থাকিব। যদিও ইমান মাৰাত্মক বেমাৰ নহয়, কিন্তু বেমাৰটো ইমান ভালো নহয়। বহুত তো নিশ্চয় বুজি পাইছে। তো আজিলৈ এৰিছোঁ, পুনৰ এটা এনেকুৱা নতুন টপিকৰ সৈতে আপোনালোকৰ সৈতে লগালগি হ'ম। তো তেতিয়ালৈকে ভালদৰে থাকিব, আৰু কোনোবা যদি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। নমস্কাৰ।